আছে। আজি বন্ধ 5 দিনমান গ'ল লকডাউন। এনেকৈ আৰু ঘৰত কিমান দিন থাকিম। এই আমাৰ ঘৰৰ পিছফালে 31 নং ঘাইপথ, এইটো পূৰা বন্ধ হৈ আছে, মানুহ চলাচল নাই। আৰু এতিয়া মই এই আমাৰ পিছফালে বাগিচাখন, বেঙেনা গছ, বেঙেনা গছবোৰ পিছফালে ৰুই আছে, দেখিছানে? এয়া হয় বেঙেনা গছবোৰ। বেঙেনা লাগিছে, চাওক। বিলাহী লগোৱা হৈছে আমাৰ ঘৰত, পাচলি। ইয়াত বিলাহী গছ, বিলাহী লাগিছে কেইটামান সৰু সুৰা। শাৰী পাতি বিলাহীৰ গছ ৰুই দিয়া হৈছে। বেছি ডাঙৰ নহ'লে সৰু সৰু গছ। ইয়াত পটলৰ গছ লগাও হৈছে, পটল হয়। সৰু সুৰা কেইটামান পটল লাগিছে। এই যে পটল লাগিছে। মই এতিয়া আপোনালোকক দেখুৱাবলৈ যাম ঔষধি গছ এটা। ফুলটো বৰ ধুনীয়া লাগে ঔষধি গছৰ। এয়া ঔষধি গছটো, ফুলটো কুলুমীয়া কলিতে এনেকুৱাই থাকে আৰু লাহে লাহে ডাঙৰ হোৱাৰ পিছত এনেকুৱা ধুনীয়া সেই গোলাপ ফুলৰ নিচিনা লাগে। এইটো আচলতে মই ঔষধি গছটো আনিছিলোঁ গহপুৰৰ পৰা। এই খুদিমাৰিত বামুণপাট পাইছিলে। মই এইটো আনিছিলোঁ মোৰ দেউতাৰ হাই প্ৰেছাৰৰ কাৰণে। এইটো শিখৰ টেকেলি পেলাই ৰসটো উলিয়াই খালে হাই প্ৰেছাৰটো কমি যায়। এইটো হয় নৰসিংহ গছ, এইটো আমি সকলোৱে খাইছিলোঁ। এই বৰা খায় আৰু এনে পাতো ভাজি খায়। এয়া হয় বনৌষধি গছ, হাই প্ৰেছাৰৰ কাৰণে। এইটো হয় নৰসিংহ গছ। আমি সকলোৱে এইটো গছ ৰোৱা হৈছে। ডালিয়া ফুল, সূৰ্যমুখী ফুল হয়। ফুলটো ফুলা নাই, এইটো সৰুৱে গছ। আৰু লগতে আছে ৰঙালাও। ৰঙালাও লাগিছে সৰু সৰু। পিছফালে জোৱাৰৰ খেতি লগাইছোঁ অলপমান, এই বাখৈ বুলি কয়।
এয়া মই ঘৰৰ পিছফালে আমাৰ পাচলি লগাইছোঁ, জলকীয়া, এই মাকৈ, জোৱাৰ আদি। এয়া চাওক জলকীয়া লাগিছে। এয়া চাওক জলকীয়া লাগিছে। মই খুৰাই ৰোৱা এইবোৰ জলকীয়া গছ। সৰু সুৰা এখন জলকীয়া বাগিচা। এইবোৰ এতিয়া জলকীয়া ধৰা নাই, গোটেইখিনিতো ৰুই দিয়া হৈছে। এই কেইটামান গছত লাগিছে আৰু। এতিয়া আপোনালোকক ক'লা জলকীয়া দেখাম মই। ক'লা জলকীয়া আৰু ক'লা দেখিব।